So hey guys, welcome back to my channel. Jodi apnalok mor channel new hoy tenhe please mor subscribe button to dabai diba aru logate bell icon to tipi diba aru jodi apnaloke itimodhye mor channel subscribe korise tene thank you so much aru jodi ei video to sai bhal lage like to kori dibo karon like to apnaloke free te koribo pare. So ajir video to hoise makeup hacks video. तो मेकअप हैक्स मैं कोई मैं ए लुक तो क्रिएट करिसो तो ए लुक तो केनेके की मेकअप हैक्स कोई मैं क्रिएट करिसो तो हेतु কাৰণে আপোনালোকে মোৰ ভিডিও চাব লাগিব তেনেহলে বেছি দেৰি নকৰি ডাইৰেক্ট ভিডিওটো লৈ যাম আৰু এটা কথা আশা কৰো সকলোৱে যাতে সেফ আছে ঘৰতে থাকক আৰু দৰকাৰী কামতহে ওলাই যাব অদৰকাৰী কামত ঘূৰি নফুৰিব তেতিয়া প্ৰিকশনছ বোৰ লৈ থাকিব গতিকে তেতিয়া আপোনালোক হেলদি থাকিব তো আশা কৰিছো আপোনালোক সকলো হেলদি আছে এটা দেৰি নকৰি ডাইৰেক্ট ভিডিওটো লৈ যাম বাৰু চাই লওঁ আগতে আৰু মই মুখখন ভালকে ময়শ্চাৰাইজ কৰি লৈছো ट्रायंगल शेप तो मैं देखी सबे बार देखी मैं ट्राई कर पप कर लगे लेट्स ट्राई मैं एक्चुअली कन्सिलार आजिकल मैं यूज नकरो तो मैं मोर अकमान लाइटर शेडर फाउंडेशन लैसो कन्सिलार यूज कर कि पूरा गम पाई जाए मेकअप कराने सो नाजानो হৈছে নাই আৰু মোক ইমান কনসিলাৰ নিড নহয় সো মই কনসিলাৰ জাগাত মোৰ ফাউন্ডেশনটো লগাই থৈ দিম মোৰ শেডৰ হৈ গৈছে এতিয়া কৰি সাউন্ড ব্লেন্ড ब्लेंड तो भीतर मोशनत লৈছে এনেকে কাৰণ মোক কনসিলাৰ এটো পজিশনতে লাগে বাহিৰৰ ফালে নালাগে यस এটা ধুনীয়াকে কাম কৰিছে আপোনালোকে ট্ৰাই কৰিব পাৰে মানে এনে হেক্স হিচাপে নহয় এটো ট্ৰাই কৰিব পাৰে মানে মেকআপত यस এটো ভালকে কাম কৰিছে চাওক So it thumbs up. The next to say no. Oh, blush. भगवान भाभी से वाओ एकदम जो रियल ब्लश एकदम भितर पर ब्लशिंग करे तेनका লাগিছে
big thumbs up for this hack. মই যেটো ভাবিছিলো ন হেতু হসকে হয়. So next hack to Samitia. Instead of spending money on an expensive color corrector, go to a drugstore and buy an orange lipstick. Blend. Finish your makeup and your eye bags will literally be non-existent. This is a lipstick to me color corrector. As a color corrector, we use karo paru. To titia amar ki eye bag bo nahi maine dekha ho jay. But eto moi koriye lolo ki koru. Ki eto hack moi use kori paisu agote. Moi ki koru lipstick to অকমান দিও কি হয় এই যেটো হেক টু কালার কারেক্টর মই কি কৰো আই শ্যাডো প্যালেটত যেটো তাত যেটো কোরাল কালার থাকে আপনি ব্লাশ টু ইউজ কৰিব পাৰে কালার কারেক্টর হিচাপে মানে কোরাল কালারটো বা অরেঞ্জ কালারটো অরেঞ্জ আছে না লাইট অরেঞ্জ বা ডার্ক অরেঞ্জ টু ইউজ কৰিব পাৰে এই অরেঞ্জ কালারটো অলপমান দি লৈ তাৰ ওপৰত মই কনসিলার ইউজ নকৰো কিন্তু মোৰ ফাউন্ডেশনটো তাৰ ওপৰত মাৰি দিও আৰু মানে আপোনাৰ যেটো ডার্ক সার্কেল থাকে তো খসাকে মানে নাথাকা নিচিনা লাগে মেকআপ কৰি যে আমি অটৰাইছো হেতু নালাগে মানে তো এটো ইউজ কৰিব পাৰে আপোনালোকে কালাৰ কাৰেক্টৰ হিচাপে এটো এতিয়া মই কি কৰো এটো এতিয়া মই কৰি চাওঁ না কাৰণ কৰিটো চাইছো মই এটো পুৰা কাম কৰে আপোনালোকে কৰি চাব পাৰে এটা কাম কৰো মই একে ইমান কনসিলাৰ বা হেৰি ইউজ কৰা নাই ইয়াত অলপমান কৰি চাওঁ কাৰণ মেকআপ হেক্স টেষ্টিং যেতিয়া কৰি চাব লাগিব অলপ হলো বেছি নলওঁ অলপমান লওঁ ফাউন্ডেশন ইউজ কৰিম চাওক অলপ গম পোৱা নাই পুৰা মিলি গৈছে চাওক মানে অকণো গম নাপায় মই কৈছো ন অকণো গম নাপায় এইটো বিগ থাম্বছ আপ ইয়াৰ ভিতৰত বিকাল চাগে থাম্বছ আপে হ'ব থাম্বছ ডাউন হয় নে নহয় নাজানো কাৰণ মই এটা মানে চাইছো আৰু ইউজফুল চাইছো যে হয় নে নহয় এনে যিকোনো মানে কৰি টাইম ৱেষ্ট কৰিব নাই এনেকুৱা এটা কৰো যিটো সঁচাকে মানুহৰ কামত আহে So next to এইটো প্ৰবলেম বহুতৰে আছে মই জানো মোৰো আছে নেকি আৰু এইটো মই নকৰা নহয় কিয় কাৰণে কৈছো কিন্তু এই মই যে ক'লো মই আই শ্যাডো পাউডাৰ বস্তু ইউজ কৰো তাৰপৰ যেটো ব্ৰঞ্জাৰ থাকে কালাৰটো শিমাৰটো নহয় যেটো মেট থাকে সেইটো মই ইউজ কৰি পাইছো কিন্তু এইটো মানে ষ্টিকটো কণ্ট্ৰোল হিচাপে মই কৰিব নাই এইখিনি চাওক এইখিনি মই কৰিছো কম দিয়ে নিদিয়ে নাজানো লাইট লাগিছে দেখোন কাৰণ ফৰ হেডটো অলপমান ডাৰ্ক হয় স্কিনখনতকৈ চিৰিয়াছলি মোৰ লাইটহে লাগিছে বাট অকণ মোৰ কামত দিয়া নাই তাতকে মই আইশ্যাডোটো অলপমান ডাৰ্ক হ'ব লাগিছিলে একচুৱেলি ষ্টিকটো কালাৰটো তেতিয়া হয়তো কামত দিব লাগিলে হয়তো অকণমান দিব পাৰি কামত দিয়া নাই বাট তেনেকৈ নহয় আৰু মই বেছি লগাওঁ নাই একচুৱেলি বেছি লগাওঁ নাই এইটো পাৰি এনেইটো দি কৰি চাওঁ এইটো ব্ৰাছ দি দি অকণমান লাগিব গেছ এইটো ব্ৰাছ দি চাওঁ ব্ৰাছ দি ফুল লাগিছে অলপ ব্ৰাছটো গেছ ব্ৰাছ দি লাগিছে বিৰাটে গৰম লাগিছে পটাপট দি দিওঁ এম কৰোঁ আৰু এই হেডটোৱে কামত দিব কিন্তু মই অলপমান ইউজ কৰিছোঁ কাৰণে কিন্তু ইয়াততো ধেৰ ইউজ কৰিছে গতিকে আপোনালোকে ইউজ কৰি চাবচোন আৰু মোক ক'ব কমেণ্টতে ক'ব পাৰে নহ'লে ইনষ্টাগ্ৰামতো ক'ব পাৰে প্লিজ পাৰিলে মই ইনষ্টাগ্ৰামতো ফ'ল' কৰি ল'ব এইটো মই আগতে পাইছোঁ কিন্তু মই ট্ৰাই কৰি পোৱা নাই কাৰণ মই মানে ইমান আইলাইনাৰ ইউজ নকৰোঁ কাৰণ মোৰ দ্বাৰা নহয় বেছি ভালকৈ কেতিয়াবা হৈ যায় পটককৈ কিন্তু এনেই মোৰ দ্বাৰা নহয় তো আজি কৰি চাওঁ আৰু ফাইনেলি এইটোতো আৰু কৰিব নাই মই এইটো আৰু কেনেকুৱা হ'ব চাগে সেনেকুৱা ভাবিছিলোঁ আৰু এইটো আৰু এনেকৈ কৰি থকাতকৈ মোৰ টাইমে গুচি যাব চব বস্তু মানে কি ইউজফুল নহয় চব হেক্সবোৰ কেনেকুৱা কম টাইমত মানে পুৰা কামত আহি যাব লগা হ'ব লাগিব সেইটোৱে হেক্স হ'ব কিছুমান হেক্স এনেই উল্টা ফালে লগাই দিলোঁ মানে উল্টা হৈ গ'লে তেনে নাজানো কাম দিয়ে নিদিয়ে দেই লেটছ চি অলপ ডাউট আছিলেই চাওঁচোন
এইখিনি মই লগাই লওঁ অফ কেমেৰা, এনেকৈ কেমেৰা নোৱাৰিম। চাওক মই নকওঁ যে এইটো কাম কৰা নাই বুলি, বাট যিবিলাকৰ হুডেড আইজ তেওঁলোকৰ চকুত দিয়া ধৰিব। মোৰো অৱশ্যে হুডেড আইজ, বাট মোৰ চকুত কিয় ইমান ভাল লগা নাই কাম কৰিব। মই আকৌ বেছিয়ে বেয়া হৈ যাব বুলি ভাবিছিলোঁ, বাট ছেকেণ্ড টাইমতহে হৈছে, ফাৰ্ষ্ট টাইমত কিন্তু হোৱা নাই। চ' নেক্সট এইটো লিপছৰ আই শ্বেডো সেইবিলাক মানে মই প্ৰায়ভাগে অলপ এনেই নৰ্মেলিয়ে কৰি থকা টাইপ। এইটো কৰি চাওঁ। ব্ৰাউন নিটটো খুব ভাল লাগে মোৰ। মই গ্লছটো নাইলোঁ, মই গ্লছটো লগাই আহি আছোঁ। মোৰ গ্লছটো নলগালেতো ভালেই লাগিছিলে, এতিয়া কিবা ভাল লগা নাই দেখোন চিৰিয়াছলি। ইয়াত নিউড কালাৰ লিপষ্টিক লগাইছে। It's good one. Now it's good. Good mix is super sexy. Wow. এইটো লুকত মানে এইটো লিপছৰ লুকটো আৰু ধুনীয়া, একদম ক্লাবত গৈ পাৰ্টি চাৰ্টি কৰিবলৈ ধুনীয়া। বাট কৰোণাই আমাক পিছা নেৰাই হৈছে। কমেণ্ট কৰিবচোন কাৰ কাৰ বাৰ্থডে আহি আছে বা বাৰ্থডে আহি আছে, কাৰ কাৰ বাৰ্থডে গ'ল ভালে ভালে। মোৰ সেই আগৰ বছৰো মোৰ ফুল লকডাউন, মোৰ বাৰ্থডে মেট হয়। এইবাৰো মই গম পাইছোঁ যে মোৰ বাৰ্থডেত লৈ লকডাউন দিব, তেতিয়ালৈ হৈয়ে যাব মেবি বহুতৰ, এতিয়া ইমান বাঢ়ি আছে। মোৰতো আশা নাই, বাট আশা কৰোঁ আপোনালোকৰ যাতে থাকে, বাৰ্থডেটো আপোনালোকে চেলিব্ৰেট কৰিব পাৰে। আৰু আজিৰ হেক্স এইখিনিতে শেষ মোৰ। গতিকে যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো টিপি দিব, তেতিয়া মোৰ সকলো ভিডিঅ' নটিফিকেশ্যনটো পাই দিব। মই এতিয়াৰ পৰা অলপমান ৰেগুলাৰ থাকিম। মাজতে মই কি হ'ল অকণমান গাটো বেয়া কাৰণে সেইকাৰণে অলপ ইৰেগুলাৰ হৈ গ'ল, কিন্তু মই ৰেগুলাৰ থাকিব ট্ৰাই কৰিম। So stay positive, stay healthy and be safe. So bye bye.